লগতে আমাৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ মৰ্মে আপোনালোকে যিহেতু আমাৰ ইয়াত উপস্থিত হৈছে। ঘটনাটো আমাৰ ৩ নং মোহনপুৰ গাঁৱৰ ধেমাজি জিলাৰ অন্তৰ্গত আৰু জোনাই উপ জিলাৰ টেকাপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং মোহনপুৰ গাঁৱৰ ছোৱালী এজনী জন্মেশ্বৰী বসুমতাৰী। তেখেত গুৱাহাটীত নিজৰ ব্যক্তিগত কামৰ কাৰণে ৰুম এটা ভাড়া লৈ আছিলে। তাৰপিছতো তেওঁৰ যেতিয়া কলেজত পঢ়ি আছিলে এই তেতিয়াৰ পৰা ইন্দ্ৰজিৎ পাইট নামৰ ল'ৰাৰ লগত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি আমি গম পাইছোঁ। সেইধৰণে তেওঁলোকৰ সম্পৰ্কটো মধুৰ আছিলে বুলি আমি গম পাওঁ, আমি জনামতে। কিন্তু এতিয়া যোৱা ২৬ জানুৱাৰীৰ দিনৰ 12:48 বজাত তেখেত নিজৰ মাক ফোন যোগেদি জনাইছিলে তেখেত গুৱাহাটীৰ পৰা ঘৰলৈকে আহি আছে। অলৰেডি তেখেত টিকেটো লৈছিলে লাচিত এক্সপ্ৰেছৰ কাৰণে। তো সেইমতে ঘৰৰ যিমান পৰিয়ালবৰ্গ আছে তেওঁলোকে নিশ্চিন্তভাৱে আছিলে। কিন্তু প্ৰায় 2মান বজাত আবেলি 2মান বজাত ফোন কল এটা আহিলে। ফোন কল মতে যে তেখেত আৰু এই পৃথিৱীত নাই বুলি তেখেতসকলে জনালে। তো চবে আচৰিত খালে, ঘটনাটো কি হয় একজাক্টলি এইটো ধৰিব পৰা নাছিলে প্ৰথম অৱস্থাত। কিন্তু যেতিয়া পুলিচক খবৰ দিয়া হয়, চান্দমাৰী পুলিচক আমি প্ৰশংসা কৰিব লাগিব। তেখেতলোকে খবৰ পোৱাৰ লগে লগে আমাৰ পৰিয়ালবৰ্গৰ পৰা এটা FIR দিয়া হৈছিলে ফোনৰ যোগেদি। তো FIRটো তেখেতসকলে ফোন হ'লেও মানে ৰিচিভ কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধেমাজি জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা, সংযুক্ত বড়ো গণমঞ্চ আৰু আভুপৰ তৰফৰ পৰা। সেই মৰ্মে তেখেতসকলে ডেড বডি কালেকশ্যন কৰিব যেতিয়া গৈছে, তেতিয়া ডেড বডি একচুৱেলি তেখেতসকলে ছুইচাইড বুলি কৈছিলে, কিন্তু ডেড বডি হেং হৈ থকা নাছিলে সেইটো সময়ত। ডেড বডি অলৰেডি বিচনাত পোৱা গৈছে। আৰু ডিঙিত যিবিলাক আঘাতৰ চিন আমি দেখা পাইছোঁ, সেইমতে এইটো কেতিয়াও মানে ছুইচাইড হ'ব নোৱাৰে। তো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ সেইটো এটা পৰিকল্পিত হত্যাকাণ্ড আছিলে। এইটো পৰিকল্পিতভাৱে তেওঁ হত্যা কৰিছিলে। আৰু ল'ৰাটোৰ ৰুমত যি ভাড়া ৰুম আছে, এই ভাড়া ৰুমত তাই যিহেতু ইন্দ্ৰজিৎ পাইট লগত আছিলে দুদিনমান ধৰি। কিন্তু যেতিয়া তাই হঠাৎ ঘৰলৈকে উভতি আহিম বুলি ক'লে, নিশ্চয় তেওঁলোকৰ মাজত কিবা এটা সংঘাত হৈছে। এই সংঘাতটো ফলস্বৰূপে তেখেত ইন্দ্ৰজিৎ পাইটে তাইক মানে মাৰ্ডাৰ কৰিছে বুলি আমি ধৰি লৈছোঁ। আৰু যিহেতু ছুইচাইড এটা কৰিবলৈ হ'লে, হেং এটা কৰিবলৈ হ'লে তাত হেং কৰিবৰ কাৰণে বস্তু লাগিব, ধৰক ৰছী হওক, কাপোৰেই হওক, যিয়ে নহওক। এখন টাৱেলেৰে কোনোদিন কেতিয়াও আকৌ হেং কৰিব নোৱাৰে। আৰু যি আঘাতৰ চিন আপোনালোকক আমি ফুটেজ দিম, এই ফুটেজটো চাই আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰিব এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। চ' আমি সেইটো কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা কমিটি, সংযুক্ত বড়ো গণমঞ্চ ধেমাজি জিলা কমিটি আৰু আমাৰ অল বড়ো ওমেন্স ৱেলফেয়াৰ ফেডাৰেশ্যন ধেমাজি জিলা কমিটিৰ তৰফৰ পৰা আমি প্ৰশাসনক সেইটো উচিত তদন্ত কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি জনামতে তেখেতকে অলৰেডি কৰি আছে। তথাপিওতো অতি শীঘ্ৰে এইটো তদন্ত সমাপ্ত কৰি আমাৰ যি কালপ্ৰিট আছে, মাৰ্ডাৰাৰ বুলি ক'ব লাগিব আজিৰ দিনত, মাৰ্ডাৰক মানে শাস্তি প্ৰদান কৰিব লাগে। সেইটো আমি আমাৰ বড়ো জাতীয় সংগঠনৰ তৰফৰ পৰা আমি চৰকাৰক বা প্ৰশাসনক দাবী জনাইছোঁ। আমি অহাকালিলৈ আভুপৰ নেতৃত্বত আৰু আমাৰ বড়ো যিমান জাতীয় সংগঠনবোৰ আছে, নিখিল বড়ো ছাত্ৰ সন্থা, সংযুক্ত বড়ো গণমঞ্চ, বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন ধৰ্মীয় আমাৰ অনুষ্ঠানবোৰ আছে, প্ৰতিষ্ঠান অনুষ্ঠান, সকলোৱে লগ লাগি আমি কালি দিনৰ 1 বজাত এটা আমি পাব্লিক ৰেলী এটা অৰ্গেনাইজ কৰিছোঁ। সেইটো কালপ্ৰিটক বা মাৰ্ডাৰক আমি সোনকালে শাস্তিমূলক
দাবী আমি জনাবৰ কাৰণে এইটো এটা প্ৰতীক হিচাপে আমি কাৰ্যসূচী হাতত লৈছোঁ। চ' আপোনালোককো কালি দিনৰ 1 বজাত আকৌ এবাৰ আমাৰ যি নিউজ কভাৰেজ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমতে আপোনালোকৰ চেনেলক মই আদৰণি জনাইছে, কাৰণ মই ভাবোঁ আপোনালোকে চেনেল যোগেদি আমাৰ দিছপুৰত শুনি পায় আমাৰ CM ছাৰে। কাৰণটো হ'ল যোৱা 26 জানুৱাৰী তাৰিখে যে আমাৰ চিমেণ্ট চাপৰি ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি থানা অন্তৰ্গত 3 নম্বৰ মোহনপুৰ গাঁৱৰ ৰাজু বসুমতাৰীৰ ছোৱালী জমেশ্বৰী বসুমতাৰী, তাক 26 তাৰিখে প্ৰায় দুটামান বাজিত আমি খবৰ পোৱা মতে সি মানে তাক ডেথ হৈ গ'ল বুলি ঘৰত যি ইনফৰমেশ্যন দিছে, সেই বিষয়ে আমি যোনে কালপ্ৰিট হয় আমিতো তাৰ ওপৰত কিবা এটা সন্দেহ বা আমি ভাবিছোঁ এইটো ৰেপ এণ্ড মাৰ্ডাৰ। এইটো ছোৱালীটো আহিবৰ কাৰণে ঘৰত ফোন কৰিছিলে, 19 তাৰিখে আছিল নেকি, 26 তাৰিখে আহিবৰ কাৰণে সি ফোন কৰিছিলে, ঘৰত আহি পাম বোলে। তাৰপিছত ঘৰত যেতিয়া অলপ সন্ধিয়া পাছত গম পালে যে 2টামান বাজিতে সি মানে জমেশ্বৰী আৰু নাই আৰু দুনিয়াত। তাকে আমি নিন্দা কৰিছোঁ। এতিয়া আজি আমি প্ৰমাণ হ'ল যে আমাৰ ধেমাজি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই নিন্দা কৰিছোঁ যে আমাৰ দিছপুৰত দুনিয়াবোৰৰ মানে আমাৰ অসমৰ ৰাজধানী হয়, ইয়াত MLA মন্ত্ৰী সুৰক্ষা DIG DSP চব সকলো থাকে, তাৰপিছতো গুৱাহাটীৰ যে নাৰীৰ কাৰণে চৰকাৰ নাই, এইটো আজি নতুন আৰু একবাৰ পুনৰ মানে প্ৰমাণ হৈ গ'ল। মইতো ধিক্কাৰ দিছোঁ আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা। সেয়ে মই অনুৰোধ জনাইছোঁ অসমৰ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে নাৰীক সুৰক্ষা দিব লাগে, আৰু যি কালপ্ৰিট আছে যে আমাৰ সি জমেশ্বৰী বসুমতাৰী যে মৰিলে, এজন ল'ৰা ঘৰত এজন ল'ৰাৰ মানে ভালপোৱাৰ ল'ৰাৰ ৰুমত যে মৰিছে, এইটো কেনেকৈ হ'ব পাৰে, এইটো আমি এনেই জানে, আপোনালোকেও জানে তাত কিবা এটা থাকে। কিন্তু আমাৰ যি ডাউট আজি ডেড বডি চাই কিনে যি দেখিলে ৰাতিপুৱা গৈ পেলাই তাৰ বডিত চব মানে ডিঙিত চেপিখিনি মৰোৱা, এইটো পূৰা মানে পলিগ্ৰাফিত মানে এইটো কিবা মেকিং মানে তাক মাৰ্ডাৰ কৰিছে, সি নিজে চুইচাইড হোৱা নাই, এইটো প্ৰমাণ হৈ যাব। তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আমাক ন্যায়টো দিয়ক, আৰু যি মানে ডেথ হৈছে, ডেথ হোৱা ঘৰত মানে তাক সেইটো ন্যায়টো দিব লাগে আৰু শান্তি দিব লাগে। আৰু যোনে কালপ্ৰিট হয় সেই অকলে নহয় বুলি আমি ভাবোঁ, যিমানবোৰে কালপ্ৰিট মাৰ্ডাৰ কৰিছে এইবিলাকক মানে ধৰি পেলাই ন্যায়টো দিব লাগে আৰু অতি সোনকালে কৰিব লাগে। আৰু আমি আমাৰ যি জমেশ্বৰী বসুমতাৰী তাৰ আত্মাই স্বৰ্গত আৰাম জাগা পায়, তাৰ কাৰণে আমি অহাকালি আমি ধৰ্ণাবি ল'ম আৰু তাৰ কাৰণে প্ৰে কৰিম, প্ৰাৰ্থনা কৰিম। আৰু যদি অসম চৰকাৰে যদি আমাৰ সেইখিনি যদি অনুৰোধ জনাওঁতে যদি নামানে, আমি যোনে মাৰ্ডাৰ কৰিছে, মাৰ্ডাৰাৰটো হ'ল চিলাপথাৰ নতুন মিচিং গাঁৱৰ হয় ইন্দ্ৰজিৎ পাইট, তাৰ ঘৰতো আমি ধৰ্ণা দিবলৈ কাৰণে বাইদেউ হ'ব। আমি অনুৰোধ জনাইছোঁ গভৰ্ণমেণ্টক আমাৰ মানে অতি সোনকালে আমাক ভাল মেছেজ দিয়ক, যাতে মানে আমাৰ অসমত নাৰীবিলাক সুৰক্ষা হৈ থাকে অনাগত দিনবোৰত, তাকে মই জনালোঁ।